নমস্কাৰ, মই অভিজিত আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মাছেৰে সৈতে ঔটেঙা ৰন্ধাৰ এটা নতুন ৰেচিপি। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ। মাছেৰে সৈতে ঔটেঙা ৰান্ধিবৰ বাবে প্ৰথমতে আমি এটা ঔটেঙা ভালদৰে কাটি টুকুৰা কৰি ল'ব লাগিব। এতিয়া ঔটেঙাৰ টুকুৰাকেইটা প্ৰেছাৰ কুকাৰ এটাত ভৰাই ল'ব লাগিব আৰু তাত পানী এগিলাচেৰে সৈতে প্ৰেছাৰ কুকাৰটো ওপৰত দি দিব। এতিয়া কুকাৰৰ ঢাকনি গুচাই কুকাৰৰ পৰা ঔটেঙাৰ টুকুৰাকেইটা ওলাই ল'ব লাগিব আৰু টুকুৰাকেইটা ভালদৰে যিমানখিনি পৰা যায় পিটিকি ল'ব লাগিব। আলুৰ টুকুৰাকেইটাও আপুনি পিটিকি ল'ব। এতিয়া এটা কেৰাহী গৰম হ'বলৈ দিব আৰু সৰিয়হৰ তেল কিছু পৰিমাণে দি দিব। এতিয়া পিঁয়াজৰ টুকুৰাকেইটা আৰু কেঁচা জলকীয়াকেইটা দি দিব। পাঁচফোৰণ 1 চামুচমান দি দিব আৰু গোটেইখিনি ভালদৰে কৰচেৰে লৰাই থাকিব। কিছু সময় পাছত আপুনি ঔটেঙাৰ পিটিকাখিনি কেৰাহীত দি দিব আৰু গোটেইখিনি ভালদৰে লৰাই থাকিব। আলু পিটিকাখিনিও দি দিব। আৰু গোটেইখিনি ভালদৰে কৰচেৰে মিশ্ৰিত হোৱাকৈ লৰাই থাকিব। আদা আৰু নহৰুৰ পেষ্টখিনি দিব আৰু লৰাই থাকিব। নিমখ সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি দি দিব আৰু লগতে হালধিৰ গুড়ি 1 চামুচমান দি দিব আৰু গোটেইখিনি ভালদৰে মিশ্ৰিত হোৱাকৈ লৰাই থাকিব। আৰু কিছু সময় পিছত আপুনি গৰম পানী 2 গিলাচমান দি দিব। কিছু সময় পাছত আপুনি ভজা মাছ কেইটুকুৰা
কেৰাহীত দি দিব আৰু 10 মিনিটমান পাছত দেখিব মাছেৰে সৈতে ঔটেঙাৰ আঞ্জা পৰিৱেশনৰ বাবে ৰেডি হৈ গৈছে। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো মই আপোনালোকৰ বাবে লৈ আহিম আৰু বহুতো জুতি লগা খাদ্য ৰেচিপি।